চন্দ্ৰযান-2 চন্দ্ৰত কেতিয়া অৱতৰণ কৰিব? এণ্ড্ৰইড ডিভাইচৰ গুগলৰ নতুন ছফ্টৱেৰ আপগ্ৰেড কৰিব পাৰে আপোনাৰ মোবাইলৰ বেটাৰী ধ্বংস। অতি সোনকালে মঙ্গল গ্ৰহত হ'ব থাৰ্মোনিউক্লিয়াৰ ব্লাষ্ট। গতিকে এনেকুৱা বহুতো জানিবলগীয়া কথা আজিৰ এই ভিডিঅ'টো লৈ আনিছোঁ। আঁতৰি নাযাব, ভিডিঅ'টো সম্পূৰ্ণ চাওক। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধ্বংসই হৈছে সৃষ্টিৰ অন্য এক নাম। বহু হাজাৰ বছৰৰ পূৰ্বে আমাৰ এই বিশাল আৰু সুন্দৰ পৃথিৱীখনত আছিলে প্ৰকাণ্ড জন্তু ডাইনছৰৰ ৰাজত্ব। আৰু সেই ৰাজত্ব এদিন ধ্বংস কৰিছিলে মহাকাশৰ পৰা অহা এক বিশাল গ্ৰহাণু অৰ্থাৎ এষ্ট্ৰইডে, যাক হয়তো আমি জানো NEO অৰ্থাৎ নিয়াৰ আৰ্থ অবজেক্ট বুলি। আৰু ঠিক তেনেদৰেই 1990 MU নামৰ এটা এষ্ট্ৰইড বৰ্তমান সূৰ্যৰ চাৰিওদিশে ঘূৰি আছে। আৰু বৈজ্ঞানিকসকলৰ মতে 6 জুন 2027 এই এষ্ট্ৰইডটো একেবাৰে পৃথিৱীৰ ওচৰত থাকিব। আৰু এই কথা নাছাৰ বৈজ্ঞানিকসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। এলন মাস্কৰ নামটো আপোনালোকে নিশ্চয় শুনিছে। হয়, তেওঁ কৰিব বিচাৰে মঙ্গল গ্ৰহত থাৰ্মোনিউক্লিয়াৰ ব্লাষ্ট। আৰু যোনসকলে এলন মাস্কৰ কথা নাজানে, মই তেওঁলোকক কৈছোঁ যে এলন মাস্ক হৈছে এজন টেকন'লজি এণ্টাৰপ্ৰেনৰ, এজন ইনভেষ্টৰ, লগতে এজন ইঞ্জিনিয়াৰ। আৰু লগতে তেওঁ বহুকেইটা কোম্পানীৰ মালিক। তাৰে ভিতৰত অন্যতম হৈছে স্পেচ এক্স, যি কোম্পানী মহাকাশৰ গৱেষণাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু তেওঁ কৈছে যে তেওঁ মঙ্গল গ্ৰহত কৰিব বিচাৰে থাৰ্মোনিউক্লিয়াৰ ব্লাষ্ট, যাতে মঙ্গল গ্ৰহ হৈ উঠক মানুহৰ বাবে এটা উপযোগী প্লেনেট। তেওঁ কৈছে যে যেতিয়া মঙ্গল গ্ৰহত থাৰ্মোনিউক্লিয়াৰ ব্লাষ্ট কৰা হ'ব, মঙ্গল গ্ৰহৰ এটমছফিয়াৰটো মানুহৰ বাবে উপযোগী হৈ পৰিব। আৰু আপোনালোকে হয়তো শুনিছে যে 2050 চনৰ ভিতৰত মঙ্গল গ্ৰহক কৰি তুলিব এটা জনবসতিপূৰ্ণ প্লেনেট। আৰু সেই কথাৰ ওপৰত বহুকেইটা কোম্পানীয়ে চিন্তা চৰ্চা কৰি আছে। তাৰ ভিতৰত অন্যতম হ'ল নাছা, ইছৰো তথা এলন মাস্কৰ স্পেচ এক্স কোম্পানী। আপোনালোকে হয়তো ইতিমধ্যে গমেই পাইছে যে ভাৰতৰ গৌৰৱ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অৰ্থাৎ ইছৰোৰ দ্বাৰা নিৰ্মিত চন্দ্ৰযান-2 পৃথিৱীৰ অৰ্বিটৰ পৰা চন্দ্ৰ অভিমুখে যাত্ৰা কৰিলে। আৰু ৰিচেণ্টলি টুইটাৰত এটা টুইটৰ মতে গম পোৱা গৈছে যে 7 ছেপ্টেম্বৰত লুনাৰ ছাউথ পোলাৰ ৰিজনত এই চন্দ্ৰযান-2খনে অৱতৰণ কৰিব। আৰু এই কথা টুইটাৰৰ পষ্টটো মই দেখুৱাই দিছোঁ। এতিয়া কওঁ এটা অতি গুৰুত্বপূৰ্ণ কথা, যোনটো আমাৰ এণ্ড্ৰইড ফোনবিলাকৰ লগত জড়িত। আৰু সেই কথাটো হ'ল বৰ্তমান আমাৰ এণ্ড্ৰইড ফোনবিলাকৰ যোনবিলাক ছফ্টৱেৰ আপডেট আহি আছে, সেই আপডেটবিলাক যদি আমি ইনষ্টল কৰোঁ, তেনেহ'লে আমাৰ মোবাইলৰ বেটেৰী পূৰ্বতকৈ বেছি পৰিমাণে ইউজ হ'ব পাৰে। আৰু এই কথা মই নহয়, এণ্ড্ৰইডে জনাইছে। আৰু তাৰ কাৰণে তেওঁলোকে এখন ন'টিচ দিছে। আৰু তাত তেওঁলোকে কৈছে যে যদি আপোনালোকে ছফ্টৱেৰসমূহ আপগ্ৰেড কৰে, তেনেহ'লে কিছু সচেতন হ'ব। কাৰণ গুগল প্লে ছাৰ্ভিছে এটা আপগ্ৰেড কৰিছিলে, যোনটো আছিলে US টেকন'লজি, আৰু তাৰ কাৰণে কিছুমান প্ৰব্লেম দেখা গৈছে। আৰু যদি আপুনি আপোনাৰ ছফ্টৱেৰটো ইনষ্টল কৰে গুগল প্লে ছাৰ্ভিচৰ পৰা বৰ্তমান, তেনেহ'লে বেটেৰী বেছি ইউজ হোৱা প্ৰব্লেমটো দেখা পাব পাৰে। আৰু তাৰ বাবে তেওঁলোকে সচেতন হ'বলৈ কৈছে। আৰু তাৰ পিছৰ কথাটো আহিলে যে এই প্ৰব্লেমটো যদি আপোনালোকৰ মোবাইলত হৈছে, তেনেহ'লে কেনেকৈ গম পাব? তাৰ কথাও এণ্ড্ৰইডে কৈছে যে যদি আপোনালোকে নিজৰ ছেটিংছত যাব, ছেটিংছত গৈ বেটেৰী ইউজেজটো চাব, আৰু তাত যদি একেবাৰে প্ৰথমত আছে গুগল প্লে ছাৰ্ভিচ, তেনেহ'লে গম পাব যে আপোনাৰ মোবাইলত সেই প্ৰব্লেমটো হৈ আছে। আৰু যদি প্ৰথমত নাই, তেনেহ'লে গম পাব হোৱা নাই। আৰু তাৰ পৰা হাত সৰাৰ এটা উপায়ো দিছে, যোনটো ইউজাৰসকলেও ছাজেষ্ট কৰিছে আৰু এণ্ড্ৰইডেও ছাজেষ্ট কৰিছে। আৰু সেইটো হ'ল আপোনালোকে যেতিয়া আপোনালোকৰ ছফ্টৱেৰটো আপগ্ৰেড কৰিব, তেতিয়া ইনষ্টল কৰাৰ পাছত যদি বেছিকৈ বেটেৰী ইউজ হয়, তেনেহ'লে আপোনালোকে লগে লগে আপোনালোকৰ আপডেটটো ডাউনগ্ৰেড কৰি দিব। ডাউনগ্ৰেড কৰাৰ পাছত আপোনালোকে ডাটাখিনি ক্লিয়াৰ কৰিব। আৰু যদি সেইটো নকৰে, তেনেহ'লে আপোনালোকে যোনখিনি আপোনালোকৰ কেটছ ডাটা আছে, সেই ডাটাসমূহ ক্লিয়াৰ কৰিব। আৰু গুগলে ইতিমধ্যে একো কথা কোৱা নাই যে কি কাৰণে প্ৰব্লেমটো হ'ল, বা তেওঁলোকে কিমান সোনকালে ছল্ভ কৰিব পাৰিব প্ৰব্লেমটো, তাৰ কথা একো কোৱা নাই। কিন্তু তেওঁলোকে এটা সকাহ দিছে যে অতি সোনকালে প্ৰব্লেমটো তেওঁলোকে ছল্ভ কৰিব আৰু এটা নতুন আপডেট সকলোৰে কাৰণে উপলব্ধ কৰাব। গতিকে আজি যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব।